নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আহিছে বিগ আপডেট। তোমালোক কিমান নম্বৰ গ্ৰেছ মাৰ্ক পাবা? সৰ্বমুঠ 10 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হয়। তোমালোকে যিসকল 2025 চনত মেট্ৰিক পৰীক্ষা দিছে সেইসকলক 10 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব। তোমালোকে সুধিব পাৰা যে ছাৰ কেইটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে? সৰ্বমুঠ তোমালোকৰ 6টা সাবজেক্ট আছে। 6টা সাবজেক্টৰ ভিতৰত তোমালোকক 3টা সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হ'ব। তোমালোকে কোনোবাই ভাবা যে এছামিছত গ্ৰেছ মাৰ্ক নিদিয়ে নেকি বা ইলেক্টিভ সাবজেক্টত গ্ৰেছ মাৰ্ক নিদিয়ে নেকি? মই স্পষ্টকৈ কৈ দিওঁ যে তোমালোকক এছামিছ ইলেক্টিভ যিকোনো সাবজেক্টে নহওক কিয় তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু কিমান গ্ৰেছ মাৰ্ক দিয়া হ'ব? তোমালোকক সৰ্বমুঠ 10 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব। 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু তোমালোক যিসকলৰ ছ'চিয়েল সায়েন্স বেয়া হৈছে সেইসকলে তোমালোকে বহুতে ভাবি আছে সকলোকে পাছ কৰাই দিব নেকি? মই স্পষ্টকৈ কৈ দিওঁ যে ছ'চিয়েল সায়েন্স যিসকলৰ ভাল হৈছে বা বেয়া হৈছে কাকো পাছ কৰাই নিদিয়ে। তোমালোকক ছ'চিয়েল সায়েন্সৰ এইবাৰ খাতাটো অলপ সহজ সৰলকৈ চাব। গতিকে তোমালোকে ছ'চিয়েল সায়েন্সত কোনেও ফেল নকৰা এইটো মই ক'ব পাৰোঁ। যিটো সাবজেক্ট অলপ টানকৈ আহে সেইটো সাবজেক্টত তোমালোকৰ নম্বৰ কমকৈ কাটে। আৰু তোমালোক যিসকলে 3টা বা 4টা সাবজেক্টত ফেল কৰিবা সেইসকলৰ কাৰণেও কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে। সেই তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দি তোমালোকে পাছ কৰিব পাৰিবা। গতিকে ইমান টেনশ্যন কৰিব নালাগে, তোমালোকে চিন্তা কৰিব নালাগে। 10 মাৰ্ক গ্ৰেছ পাই যাবা আৰু লগতে 3টা বিষয়ত গ্ৰেছ মাৰ্ক পাবা। এইবাৰ শিক্ষাৰ্থীক পাছ কৰাই দিয়া হ'ব। সমাজ বিজ্ঞান সাবজেক্ট তোমালোকক ইমান নম্বৰ নাকাটে এইবাৰ মই ক'লোঁ। আৰু ইংলিছ কুৱেশ্যন পেপাৰ তোমালোকক কঠিনকৈ দিছে, সেইকাৰণে ইংলিছতো তোমালোকৰ ভয় নাই। তোমালোক এইবিলাক পাছ কৰিব পাৰিবা। এইবাৰ বেছিভাগ ষ্টুডেণ্টকে পাছ কৰাই দিয়া হ'ব। গতিকে চিন্তা কৰিবলৈ একো নাই। আগৰ বছৰতকৈ এইবাৰ তোমালোকক বেছি পাছ কৰাই দিয়া হ'ব। আৰু লগতে কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে, গ্ৰেছ মাৰ্ক আছে, তোমালোকে চিন্তা কৰিব নালাগে।